হাউ দাদা অক্ষয় কুমাৰ কি খবৰ আছো দিয়ক ভালে আপোনাৰ আছো দে কিবাকে এই মণ্ডালৰ কি খবৰ বহুত দিন দেখা নাই মামাক মই বহুত দিন লগে পোৱা নাই বাহিৰে বাহিৰে ঘূৰি আছো ন মুইমেৰৰ ঘৰত থকা মুইমেৰৰ খবৰ নাজনা মানে কি বিজনেছৰ কামত ঘূৰি আছো ন অলপমান বিজনেছৰ কামত ক'ত যাবা ইছা মই যাব আছিলো একচুৱেলি বেজপাৰা চকত বেজপাৰা কিন্তু ৰাস্তাটো চিনি পোৱা নাই কোনপিনে যায় তাকে ভাবি আছো কনফিউজ এই মূৰ্খ ইমান দিন থাকলি এখন গাঁৱত বেজপাৰা ইবাগে নহয় ন ইবাগে কি কয় ইফালে যাব লাগব আৰু ইফালে যাব লাগব তেৰি এটা কাম কৰ কি প্ৰথমতে এখন ঘূৰাব লাগব ওকে ঘূৰে ষ্টাৰ্ট মাৰব লাগব ওকে মাৰি চিধা যাব লাগব চিধা পোনে পোনে যাই থাকলি যাই ৰাইট চাইডে টাৰ্ণিং এটা আছে টাৰ্ণিং এদি ঘুমাই দিবি একডাল গছ আছে হ'ব নেকি গছৰ কাষেদি যাই আছা গছৰ কাষেদি যাই 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 আগত এখন দলং পালি দলঙৰ তলেদি নদী এখন যাই আছে নদী বাছ 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 মই বেজপাৰা চক পাই গৈছো বেজপাৰা পাই চিনি গৈছা পাইছো। যদি চিনি পাৱাই মোক কিয় সুধছা আপুনি যেনেকৈ এড্ৰেছ দিছে চবৰে বজাৰ লাগি যাব এনেকৈ কোনোবাই এড্ৰেছ দিয়ে নেকি মোৰ ভুল লাগি গৈছে কথা এটা শুন কি মই এটা বস্তু জানিব বিচাৰিছো কেনেকুৱা তুমি যে বিজনেছ কৰা আমাৰ গাঁৱত কি বিজনেছ কৰি আছা মই অলপ জানিব বিচাৰিছো দাদা এইটো আপুনি নাজানিব দিয়ক এইটো মানে ইম্পৰ্ট এক্সপৰ্ট বিজনেছ ইম্পৰ্ট এক্সপৰ্ট আচ্ছা গোবিন্দ লেপৌ মেলৌ সেন্থৰ লগত বিজনেছ কৰি আছা নেকি হেই সিহঁতে আৰু মোৰ বিজনেছত পাত্তা পাব নেকি মোৰ বিজনেছটো অলপ বেলেগ টাইপ নিউ জেনেৰেশ্যন বিজনেছ না তেনেহ'লে সেন্থৰ লগত দেখোন ঘনে ঘনে মিলামিচি দেখা পাওঁ কিয়া এই গাঁৱৰ ল'ৰা হিচাপে অলপ ফ্ৰেণ্ড চাৰ্কল হিচাপে মাতি দিয়া যায় আৰু আচ্ছা আচ্ছা দাদা মই যে সিহঁতৰ লগত লগ লগাৰ কাৰণে আপোনাৰ কিবা ডাউট হৈছে নেকি আছে কাৰণ আছে কেনেকুৱা পিছৰ পাৰে চব গম পাবা তুমি হয় নেকি তুমি এতিয়া যাব পাৰা মই যাওঁ ন ঠিক আছে চাব অলপ পিছফালে আহিছে দাদা বাপ্পা ঐ বিজনেছমেন হাও মই দেখোন সিভাগে যাই আছিলে তাৰ লগত যাব পাৰিলো হয় ঐ বাপু